তেজপুৰৰ দুৱাৰমুখত নিৰ্মাণ হ'ব প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি। ৰাইজৰ প্ৰচেষ্টাত নিৰ্মাণ হ'ব প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতিমূৰ্তি। ৰাইজৰ মতামত গ্ৰহণ কৰিছে। ৰাইজৰ আৰ্থিক সহযোগিতাত প্ৰশাসনৰ সহায়ত নিৰ্মাণ হ'ব এই প্ৰতিমূৰ্তি ভাগ। প্ৰাণৰ শিল্পী জুবিনদাৰ এটি প্ৰতিমূৰ্তি তেজপুৰৰ দুৱাৰমুখ, দোলাবাৰী চাৰিআলি, ভোমোৰাগুৰি, পৰুৱা চাৰিআলি নাইবা ভোমোৰাগুৰিত নিৰ্মাণ কৰাৰ বাবে জিলা প্ৰশাসনক অনুৰোধ জনোৱাৰ বাবে যোৱা 1 অক্টোবৰ 2025 তাৰিখে গুটলুং ভিতৰখুটিৰ বজাৰত ৰাইজৰ উদ্যোগত আয়োজিত সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাত সমাজসেৱক ৰাজীৱ দাসে প্ৰস্তাৱ আগবঢ়াইছিল। সেই প্ৰস্তাৱ ৰাইজে সাদৰেৰে সমৰ্থন জনাইছিল আৰু ৰাইজে জনাইছিল যদি চৰকাৰ প্ৰশাসনে আৰ্থিক সহযোগ নকৰে, ৰাইজে বৰঙণি দি হ'লেও প্ৰাণৰ শিল্পী জুবিনদাৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ প্ৰয়াস কৰিব। প্ৰতিমূৰ্তি নিৰ্মাণৰ বাবে 4টা স্থানৰ ভিতৰত এটা স্থান ইতিমধ্যে নিশ্চিত হৈছে বুলি যোৱাকালি নিকামুল চাৰিআলিত অসম জাতীয়তাবাদী যুৱ সন্মিলন আৰু নিকামুল চাৰিআলি ৰঙালী বিহু সন্মিলনৰ উদ্যোগত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ৰাইজক অৱগত কৰে। সমাজকৰ্মী ৰাজীৱ দাস আৰু উত্তম কুমাৰ দাসে হাত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা সন্দৰ্ভত ৰাইজৰ মতামত গ্ৰহণ কৰা হয়। সমাজসেৱক মুকুল গোস্বামী, দীপক শইকীয়া, ঋষিৰাজ কৌণ্ডিন্য, ভোমোৰাগুৰি জিলা পৰিষদৰ সদস্য নুৰুল হক, সমাজসেৱক জগন্নাথ বৰা, যুৱ সমাজসেৱক তথা সাংবাদিক ছাইদুল ইছলাম, দোলাবাৰী গাঁও পঞ্চায়তৰ সভাপতি আফতাব হুছেইন, সমাজসেৱক মিৰ্জানুৰ হুছেইনে প্ৰতিমূৰ্তি নিৰ্মাণ সন্দৰ্ভত সম্পূৰ্ণ সহায় সহযোগিতা আগবঢ়াব বুলি মন্তব্য আগবঢ়ায়। আমি আচলতে ৰাইজৰ অনুমোদন লৈ আমি কামটো আগবঢ়াব বিচাৰিছোঁ। জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধৰ দিনা আমি উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাইজ একত্ৰিত হৈ আমি গুটলুঙত আদ্য শ্ৰাদ্ধৰ দিনা ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ দিনা আমি এটা কথা তেজপুৰবাসী ৰাইজক আপোনালোকৰ জৰিয়তে অৱগত কৰিছিলোঁ যে জুবিন গাৰ্গৰ এটি মূৰ্তি আমি তেজপুৰ দুৱাৰমুখত আমি নিৰ্মাণ কৰাৰ এটা পৰিকল্পনা কৰিছোঁ। যিহেতুকে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত আমাৰ তেজপুৰৰ দোলাবাৰীৰ পৰা মিছন চাৰিআলি, পৰুৱা চাৰিআলিলৈ এইটো এটা খুব সুন্দৰ পৰিৱেশ হৈছে, আপোনালোকে সকলোৱে জানে। আমি ভাবিছোঁ যে সকলো ৰাইজে জুবিন গাৰ্গক মূৰ দোৱাবৰ বাবে সকলো তেজপুৰত যদি প্ৰতি বছৰে পৰ্যটকসকল আহে দূৰ দূৰণিৰ পৰা, আমি ভাবোঁ যে দোলাবাৰীৰ সেই স্থানতেই প্ৰশাসনক ইতিমধ্যে আমি অৱগত কৰিছোঁ। তেখেতসকলেও আমাক ইতিমধ্যে আশ্বাস দিছে আমি তাত প্ৰতিমূৰ্তিটো আমি নিৰ্মাণ কৰিম। আৰু আজি আমি সদৌ অসম জাতীয়তাবাদী যুৱ সন্মিলন, নিকামুল চাৰিআলি ৰঙালী বিহু সন্মিলন আৰু লগতে আমাৰ গুটলং, হাৰিগাঁও, মাজগাঁও সকলো ৰাইজ আজি একত্ৰিত হৈ আজি আমি নিকামুল চাৰিআলি ৰঙালী বিহু খেলপথাৰ ফিল্ডত আমি জুবিনদালৈ শ্ৰদ্ধাঞ্জলি নিবেদিছোঁ। আৰু আজি এই শ্ৰদ্ধাঞ্জলি নিবেদন কৰা স্থানতেই কেইবাগৰাকীও বক্তাই আজি এই প্ৰস্তাৱটো সমৰ্থন জনাইছে। আমি ভাবোঁ যে এইটো খুব সকলো ৰাইজৰ আমি সমৰ্থন পাম আৰু জুবিনদাৰ যিটো আদৰ্শ বা নতুন প্ৰজন্মৰ প্ৰতি জুবিনদাৰ যিটো মৰম আছিলে, আমি জানো যে জুবিনদাৰ প্ৰতিমূৰ্তিটোৱে অনাগত দিনক জুবিনদাৰ যিখিনি সৃষ্টিৰাজি আমি মনত ৰাখি তেখেতক সোঁৱৰণ কৰিবৰ বাবে আমি সদায় পণ ল'ম। আৰু এই পণত আমি আপোনালোকৰ সাংবাদিকসকল, তেজপুৰৰ সকলো প্ৰশাসন বা যিমান সমাজকৰ্মী আছে আমি তেওঁলোকৰ সহযোগিতা বিচাৰিছোঁ।